পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা, যিটো ঘটনাৰ বিষয়ে শুনিলে আপোনাৰো চকু কপালত উঠিব। ৰাজ্যত এটাৰ পিছত আনটো চাঞ্চল্যকৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে। তেনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাজোত। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব। ৫ লাখ টকাত বিক্ৰী কৰিলে গৰ্ভৱতী পত্নীক। 2 সন্তানৰ মাতৃক প্ৰথমে গুৱাহাটীত চাকৰি দিয়াৰ চলেৰে আনি গুৱাহাটীৰ পৰাই বিক্ৰী কৰে। ৰাজ্যত এটাৰ পিছত আন এটা চাঞ্চল্যকৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে। তেনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হাজোত। এজন লোকে ৫ লাখ টকাত বিক্ৰী কৰিলে পত্নীক। 2টা বছৰৰ পিছত বহিঃৰাজ্যৰ পৰা পলায়ন কৰি পত্নীক ঘৰত উপস্থিত হোৱাত পোহৰলৈ আহে স্বামীৰ সমগ্ৰ কাহিনী। অভিযোগ অনুসৰি হাজোৰ হাবলাখাৰ নুৰ ইছলাম নামৰ লোকজনে পত্নীক উত্তৰ প্ৰদেশত বিক্ৰী কৰিছিল ৫ লাখ টকাত। 2 বছৰৰ পূৰ্বে পত্নীক গুৱাহাটীৰ পৰা নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি উত্তৰ প্ৰদেশলৈ লৈ গৈছিল। 3 মাহৰ অন্তঃসত্ত্বা অৱস্থাত ৰেহেনা বেগমক বিক্ৰী কৰাৰ অভিযোগ কৰিছে স্বামী নুৰৰ বিৰুদ্ধে। 2 সন্তানক ঘৰত থৈ প্ৰথমে গুৱাহাটীত চাকৰি দিয়াৰ চলেৰে নুৰ ইছলামে লৈ গৈছিল পত্নীক। তাৰ পাছতে অচেতন অৱস্থাত উত্তৰ প্ৰদেশলৈ লৈ গৈ এটা পৰিয়ালৰ ওচৰত ৫ লাখ টকাত বিক্ৰী কৰিছিল। উল্লেখ্য যে 2 বছৰৰ পিছত উত্তৰ প্ৰদেশৰ পৰা পলাই আহি মঙলবাৰে নিশা হাজো আৰক্ষী থানাত উপস্থিত হয় মহিলাগৰাকী। লগতে এই ঘটনাৰ সন্দৰ্ভত স্বামী নুৰ ইছলাম আৰু তেওঁৰ 2 সহযোগীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে। এনে জঘন্য কাণ্ড সংঘটিত কৰা লোকসকলক কি কৰা উচিত, এই ঘটনাৰ সন্দৰ্ভত আপোনালোকে কি ক'ব তলত কমেণ্ট বক্সত জনাব বুলি আশা কৰিলো। ভিডিঅ'টো ইমানে আছিলে। এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।